আজি আমি ক্লাছ 9ৰ অনুশীলনী নাম্বাৰ 9.2ৰ প্ৰথম প্ৰশ্নটো কৰিম। তো প্ৰশ্নটো যদি পঢ়ি চোৱা তাত আমাক কৈছে যে কাষত এটা চিত্ৰ দিয়া হৈ আছে, সেই চিত্ৰটোৰ লগতে মিলাই অলপমান আমাক বাহুৰ মান দিছে সেই চিত্ৰটোৰ, আৰু তাৰ পৰা আমি এটা ছাইডৰ মান উলিয়াব লাগে। তো প্ৰশ্নটো যদি আমি পঢ়োঁ, ABCD এটা সামন্তৰিক হয়। এইটো যদি চাওঁ ABCD, এইটো এটা সামন্তৰিক হয়। সামন্তৰিক মানে যাৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হয় আৰু বিপৰীত কোণবোৰো সমান হয়। তো এই তিনিটা হৈছে আমাৰ সামন্তৰিক এটাৰ ধৰ্ম হয়। যেনে বিপৰীত বাহু হৈছে AB DC, অৰ্থাৎ AB আৰু DC সমান হয়, সমান্তৰালো হয়। AD আৰু BC সমান হয়, সমান্তৰাল হয়। সমান্তৰাল মানে এই দুইটা বাহু সমান সমান দূৰত থাকিব লাগিব, সমানে সমানে দুইফালে বাঢ়ি গৈ থাকিব। আৰু ছেকেণ্ড কৈছে কি AE লম্ব DC, AE লম্ব DC মানে এই চিনডালে লম্ব বুজায়। তো এই AEটো DCৰ ওপৰত আছে। এই লম্বডাল এই DCৰ লগত 90 ডিগ্ৰী কোণ কৰি থাকে, কাৰণ নৰ্মেলি আমি যেতিয়া লম্বৰ কথা কওঁ সদায় সেই লম্বকেইডালে ভূমিৰ লগত 90 ডিগ্ৰী কৰি থাকে। ভূমি মানে এই লম্বডাল যিহৰ ওপৰত, মানে যিডাল বাহুৰ ওপৰত টনা হৈছে সেই বাহুডালক ভূমি কোৱা হয়। যেনে AE DCৰ ওপৰত টনা হৈছে, তো সেইকাৰণে এইখিনিত 90 ডিগ্ৰী কৰি থাকিব, DC হ'ব ভূমি, AE হ'ব লম্ব। একেদৰে আৰু এডাল লম্ব টনা হৈছে যিডাল হৈছে FC, কিন্তু এইবাৰ কিহৰ ওপৰত টনা হৈছে? ADৰ ওপৰত টনা হৈছে। তো এই লম্বডালৰ কাৰণে AD হৈছে ভূমি আৰু FC হৈছে লম্ব, আৰু এইখিনিত হ'ব 90 ডিগ্ৰী। তো এইখিনি হ'ল। তাৰপিছত AB সমান 16 ডিগ্ৰী, মানে এইটো দিয়া আছে 16 ডিগ্ৰী। তাৰপিছত আমাক ছাইডকেইটাৰ মান দিয়া হৈ আছে। AB সমান 16 ডিগ্ৰী, অৰ্থাৎ এই ছাইডটোৰ মান, আৰু AE সমান 8 চেণ্টিমিটাৰ। AE মানে এই লম্বডালৰ মান দিয়া হৈ আছে। CF এই লম্বডালৰ মান দিয়া হৈ আছে 10 চেণ্টিমিটাৰ। এতিয়া উলিয়াব লাগে AD, মানে এই ছাইডটোৰ মান উলিয়াব লাগে, ঠিক আছে। তো প্ৰথমে যি যি দিয়া আছে সেইখিনি লিখি ল'বা। এতিয়া কথাটো হ'ল, যদি আমাক ABৰ মান দিয়া হৈ আছে, তো ABৰ মান যদি দিয়া হৈ আছে, আমাক DCৰ মানো দিয়া হৈছে, কাৰণ সামন্তৰিকৰ বিপৰীত বাহুবোৰ কি হয়? সমান হয়। তো গতিকে DC সমানো কিমান হ'ব? 16 চেণ্টিমিটাৰ হ'ব। আৰু আমাক দিয়া আছে CF দিয়া হৈ আছে, AE দিয়া হৈছে। বাকী আৰু আমি নিজে একো লিখিব নোৱাৰিম। AB সমান DC হয়, তো সেইকাৰণে DC ইকুৱেল টু আমি কি লিখিব পাৰিম? 16 চেণ্টিমিটাৰ লিখিব পাৰিম। বাকী এইখিনিতো আমাক দিয়া আছে। চ' এতিয়া আমি যদি এই ADৰ মান উলিয়াব লাগে, তেতিয়াহ'লে আমাক কালিৰ ফৰ্মুলাটো লাগিব। কালিৰ ফৰ্মুলা মানে সামন্তৰিকৰ কালি। তো এই সামন্তৰিকটোৱে কিমানখিনি ঠাই আগুৰি আছে তাকে আমি কালি বুলি ক'ব পাৰোঁ। এতিয়া সামন্তৰিকৰ কালিৰ ফৰ্মুলা আছিলে ভূমি পূৰণ, উচ্চতা বা উন্নতি, লম্ব যি কোৱা। তো যদি চাওঁ, আমাৰ হাতত আছে ABৰ মান দিয়া হৈ আছে, আৰু ABৰ মানটো কাৰ লগত সমান হয়? DCৰ লগত সমান হয়। ডেট মিনছ আমাক DCও দিয়া হৈ আছে, আৰু লগতে AEও দিয়া হৈ আছে। তো গতিকে এইখিনিৰ পৰা আমি সামন্তৰিকৰ কালি উলিয়াব পাৰিম, কাৰণ সামন্তৰিকৰ কালিৰ যিটো ফৰ্মুলা হয়, তো সেইটো আমি লিখি ল'ম। সামন্তৰিকৰ কালি সমান ভূমি পূৰণ উন্নতি, ঠিক আছে। এতিয়া যদি আমি চাওঁ সামন্তৰিকটো যদি ভালদৰে চাওঁ, মই অলপ আগতে কৈছিলোঁ প্ৰশ্নটো পঢ়াওঁতে, লম্বডাল যিহৰ ওপৰত টনা থাকিব সেইডালে হ'ব ভূমি। অৰ্থাৎ ইয়াত ভূমি হৈছে আমাৰ DC আৰু লম্ব হৈছে AE, আৰু DC মান দিয়া হৈ আছে, তাৰপিছত AE মানো দিয়া হৈ আছে। তো গতিকে সেইকেইটা আমি কি কৰিম? বহাই দিম। তো ভূমি হ'ব DC, উন্নতি হ'ব AE। তো দুইটা বহাই দিয়া, DCৰ মান আছে 16, AEৰ মান আছে 8। তো এইটো পূৰণ কৰা। নৰ্মেল পূৰণ যেনেকৈ কৰে তেনেকৈ কৰিলেই হ'ল। এইটো যদি আমি পূৰণ কৰোঁ, 128 চেণ্টিমিটাৰ স্কোৱাৰ আহিব। কালিবিলাক সদায় আমি কিহত লিখোঁ? স্কোৱাৰত লিখোঁ, মানে বৰ্গ চেণ্টিমিটাৰ হওক, বৰ্গ মিটাৰ হওক, তেনেকৈ লিখোঁ। এতিয়া চোৱা, চিত্ৰটোতো আমাৰ এটাই আছে, মানে সামন্তৰিক এটাই হয়। তো সামন্তৰিকটো কালি সদায় কি হ'ব? একে থাকিব, কাৰণ এই লম্বডাল আৰু এই ভূমিডালৰ
এই লম্বডাল আৰু এই ভূমিডালৰ কাৰণে যিটো আমি কালি পাইছোঁ, যদি এই লম্বডাল আৰু এই ভূমিডালৰ কাৰণে কালি উলিয়াওঁ, কালিটো একেই আহিব। কিহৰ কাৰণে? কাৰণ চিত্ৰ এটাই সামন্তৰিক এটাই, তো তাক আমি যিমানডালেই লম্ব ড্ৰ নকৰোঁ কিয় আমাৰ কালি সমানেই আহিব। এতিয়া যদি মই ইয়াৰ পৰা আৰু এডাল লম্ব টানি দিওঁ মই এইডাল বাহুৰ ওপৰত, তেতিয়াহ'লে ভূমি হৈ যাব এডাল, লম্ব হৈ যাব এডাল। তো মই যিডাল লম্ব আকৌ নতুনকৈ আঁকিম, তাৰ কাৰণেও যদি কালি উলিয়াব যাওঁ, কিমান ওলাব? 128 চেণ্টিমিটাৰ স্কোৱাৰে ওলাব, বেলেগ আৰু একো নোলায়। ঠিক আছে, তো গতিকে যিমানডালেই লম্ব দিয়া নাথাকক কিয় প্ৰতিডালৰ কাৰণে কি হ'ব? আমাৰ কালিৰ পৰিমাণ কি হ'ব? সমান হ'ব। তো এতিয়া আমি এ ই আৰু ডি চি বাহু দুটা আৰু লম্বডালৰ কাৰণে কালি উলিয়ালোঁ। এতিয়া আমি এইডাল লম্ব আৰু এইডাল ভূমিৰ কাৰণে কালি উলিয়াম। এইবাৰ আমি সামন্তৰিক কালি কিহৰ কাৰণে উলিয়াম? বেলেগ লম্ব আৰু বেলেগ ভূমিৰ কাৰণে। কিন্তু সিহঁতৰ কালিৰ পৰিমাণ সদায় কিমান আহিব? 128 আহিব। আমি লাগিলে যিমানেই ভূমি বা যিমানেই লম্ব আমি চেঞ্জ কৰি নাথাকোঁ কিয়। তো এইবাৰ আমি লিখিম, ফৰ্মুলাটোৰ ওপৰত অলৰেডি লিখিছোঁ ভূমি পূৰণ উন্নতি, গতিকে এইবাৰ লিখিম আমি ডাইৰেক্টলি লিখিছোঁ এ ডি পূৰণ এফ চি। ঠিক আছে, আৰু যিহেতু কালি ওপৰত আমি অলৰেডি উলিয়াই থৈ আহিছোঁ, কিমান উলিয়াইছিলোঁ? 128। আৰু এ ডি আমি নাজানো, তো যিটো নাজানো সেইটোত এজ ইট ইজ তেনেকৈ ৰাখিম। এফ চি আমাক দিয়া হৈ আছে চাগে, চি এফ দিয়া হৈ আছে, একেই কথা, চি এফ আৰু এফ চি 10 চেণ্টিমিটাৰ দিয়া হৈ আছে। যিহেতু আমাক এ ডি লাগে, তো 10টো বাওঁফালে লৈ আহোঁ, ইয়াত পূৰণ হৈ আছে, ইফালে আহিলে হৰণ হ'ব। তো এ ডি ইকুৱেল টু কিমান হ'ব? 12.8। তো এইটোৱে হ'ব আমাৰ এনচাৰ। চেণ্টিমিটাৰ লিখিব লাগিব, কাৰণ ইয়াত আমি জাষ্ট বাহুৰ মান উলিয়াইছোঁ। তো বাহুৰ মানটো উলিয়ালে আমি কিহত লিখিম? চেণ্টিমিটাৰত লিখিম। আৰু কালি যদি উলিয়াব লাগে সদায় চেণ্টিমিটাৰ স্কোৱাৰ বা মিটাৰ স্কোৱাৰত আমি লিখিব লাগিব।